ফ্ৰেণ্ডছ, আপোনালোকেতো পূজাৰ বজাৰ কৰি পূজা চোৱাই আৰম্ভ কৰিলে চাগে ন? মই কিন্তু পূজাৰ কাৰণে একো লোৱাই নাছিলো। কি ল'ম আৰু, ঘৰতো যোৱা নাই, ইয়াতে এনেকে পূজা নালাগেও অকলে অকলে আৰু এনেকে আমাৰ অসমৰ নিচিনা পূজা নহয়ও ইয়াত। তথাপিতো হাজবেণ্ডে ক'লে কি ব'লা কিবা এটা লৈ লোৱা পূজা বুলি। যোৱাকালি গৈছিলো এটা মললে, বহুত ডাঙৰ মল হয় এইটো, মেট্ৰ' লগতে লাগি আছিলে, মেট্ৰ' ষ্টেচনৰ লগতে। ইয়াতে জুডিঅ' আছে, বহুত ডাঙৰ ডাঙৰ ব্ৰেণ্ডৰ শ্ব'ৰুম বিলাকো আছে, আৰু গেমিং জ'ন, তাৰপিছত চিনেমা হল এইবিলাকো আছিলে। বহুত বহুত ডাঙৰ মল আৰু, যোৱা নাছিলো আগতে মই। তাৰপিছত এয়া জুডিঅ'ত সোমাই চালো বোলো, জুডিঅ'ত কম দামতে ভাল ভাল কাপোৰ পোৱা বুলি কয়। ভালে আছিলে বাৰু কাপোৰ খিনি, কিন্তু মোৰ ইমান এটা ভাল নালাগিলে মোৰ কাৰণে। ছোৱালী বিলাকৰ কাৰণে বহুত ভাল ভাল আছিলে টপ বিলাক, জিন্স টপ এইবিলাক। মই যিহেতু নিপিন্ধো, মই গ্ৰাউন দুটা লৈছিলো। এয়া ট্ৰাই কৰিবলৈ ৰখি আছো, তাৰ বাহিৰত বহুত লাইন ভিৰ হৈ আছে, যিহেতু নৱৰাত্ৰিৰ টাইম ন ইয়াতো। ত ট্ৰাই কৰি চালো, ইমান এটা ভাল নালাগিলে, সেইকাৰণে গুচি আহিলো আৰু জুডিঅ'ৰ পৰা। এয়া আমাৰ বাহিৰত দেখিছেনে, মোৰ এইবিলাকে গোটেই কিনি লৈ যাব ইচ্ছা গৈছে। আমাৰ ছোৱালী থিৰোতাৰ দুৰ্বলতাবোৰ, মেকআপবোৰ, গোটেই ব্ৰেণ্ডৰ দোকান লাগি আছিলে। এইবিলাকে চালো অকমান সময়, তাৰপিছত এয়া মলটোত ঘূৰি আছো, বহুত দোকান আছে, কিন্তু যিমান ধুনীয়া শ্ব'ৰুম বিলাক যিমান ধুনীয়া, বা কাপোৰৰ কালেকচন বিলাক যিমান ধুনীয়া, দামো এনেকুৱা ধুনীয়া নহয় আকৌ। আমাৰ কাৰণে নহয় দেই এইবিলাক। তাৰ পিছত কাপোৰ চাই চাই এটা মলত সোমালো। ইমান কাপোৰ নাই বাৰু ইয়াত, কিন্তু ইমান ধুনীয়া ধুনীয়াকৈ এনেবিলাক ৰাখি দিছে দেখিছেনে, হেয়াৰ বেণ্ড, ক্লেটচাৰ, আৰু সৰু ছোৱালী বিলাকৰ কাৰণেও এইবিলাক, এয়া দেখিছেনে ইমান কিউট কিউট, দাম বিলাকো ভাল আছিলে কিন্তু দেই। তাৰপিছত এয়া দেখিছেনে আমাৰ ক্লেটচাৰ বিলাক, 100 টকাৰ কমত নাছিলেই, এটা 60 টকাৰ পৰা 100 টকাৰ ভিতৰতে, তাতকে বেছিহে হ'ব, তাতকে কমত নাছিলে আৰু। এয়া চব আছিলে আৰু ভাল লাগিছে, আৰু ইমান ধুনীয়াকৈ সজাই থৈ দিছে, এইবিলাক চাই মোৰ বেছি ভাল লাগিছে। তাৰপিছত ঘৰৰ ডেক'ৰেচনৰ আইটেম বিলাকো আছিলে, কিটচেনতো আইটেম বিলাক আছিলে। কিটচেনৰ এটা দুটা ললো বাৰু মই, সেইটোয়ে মোৰ বেছি জৰুৰী। ষ্টাডিৰ কাৰণে কিছুমানেও আছিলে, পেঞ্চিল ৰাবাৰ এইবিলাক সৰু ল'ৰা ছোৱালীৰ, এইবিলাক ইমান ধুনীয়াকৈ সজাই সজাই থৈ দিছে ন, বহুত ভাল লাগিছে দেখি। মলটোতো অকমান ঘূৰিলো, দোকান এখন আৰু, এয়া টিফিন বক্স, কিটচেন আইটেম বিলাক বহুত ধুনীয়া ধুনীয়া আছিলে। এইবিলাকে চালো আৰু মই ইয়াৰ পৰা পেলাই। এয়া আমাৰ আকৌ ডাঙৰ ল'ৰাটো যতেই যায় ন, তাতে তাক খালি গাড়ী। গাড়ী গাড়ী, ইমান গাড়ী খেলিছে, তথাপিতো হেঁপাহে নপলাই, খালি গাড়ীয়ে লাগে। তাৰ কাৰণে গাড়ী ললে পাপাকে, আৰু সৰু ল'ৰাটোৰ কাৰণেও লৈছে ব্লক। তাৰপিছতে এয়া দেখিছেনে ডেক'ৰেচন আইটেম বিলাক, ইমান ধুনীয়া ধুনীয়া আছিলে ন, দাম বিলাকো আকৌ তেনেই ধুনীয়া দেই। চক খাই গলো ইমান কিউট কিউট লাগিছে, গোটেই লৈ আহিব ইচ্ছা যায় কিন্তু। সকলো প্ৰয়োজনীয় সামগ্ৰী ইয়াতে আছিলে। আমাৰ বিল পে কৰা হৈ গ'ল, আমি ওলাই আহিলো তাৰ পৰা। আৰু এই মলটোৰ বাহিৰতে দেখিছেনে, ইমান ধুনীয়াকৈ ইয়াতে ৱেলকাম লিখা আছে। সকলোৱে ৰৈ পেলাই চাই থাকে আৰু, ইমান ধুনীয়াকৈ যাত্ৰা আছে। এয়া ঘূৰি ঘূৰি ষ্ট্ৰীট আৰু ষ্ট্ৰীট শ্ব'ৰুমৰ পৰা কাপোৰ দুযোৰ ললো আৰু। হাজবেণ্ডে জোৰ কৰি দি দিলে, ইমান দাম মোৰ ল'বই ইচ্ছা নাছিলে, ললো ষ্ট্ৰীটৰ পৰা। আজি প্ৰথমবাৰ লৈছো, চাও কেনেকুৱা লাগে পিন্ধি। এয়া ওলাই আহি ভাবিলো কিবা এটা খাই লওঁ, এয়া দেখিছেনে ইমান ডাঙৰ ৰেষ্টুৰেন্ট, চব KFC এইবিলাকৰ গোটেই ব্ৰেণ্ডৰে ইয়াতে ৰেষ্টুৰেন্ট আছে, তথাপিতো ইমান ভিৰ হৈ আছে। মই বোলো এইবিলাক ৰখি থকাতকে আমি বাহিৰতে আহি খাই লওঁ বোলো কিবা এটা।
এয়া আমাৰ আকৌ ইহঁতে ম'ম' লাভাৰ হয়। মানে গোটেই কেইটা আমাৰ ম'ম' লাভাৰে দেই। ম'ম' খালো, তাৰপিছত আৰু আইচক্ৰীম খালো। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ জনাব। যদি কোনোবা এইটো মলত আহিছে প্লিজ জনাবচোন। আজিলৈ আহিছো, বাই।